অৰ্জুন বঁটাৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে বক্সাৰ লাভলীনা বৰগোহাঁই। দেশৰ ক্ৰীড়া জগতলৈ আগবঢ়োৱা সফলতাৰ স্বীকৃতি স্বৰূপে কেন্দ্ৰীয় চৰকাৰে অৰ্জুন বঁটাৰে বিভূষিত কৰিলে টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জনকাৰী অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ লাভলীনা বৰগোহাঁই। লাভলীনা অৰ্জুন বঁটা লাভ কৰা অসমৰ দ্বিতীয়গৰাকী বক্সাৰ। নমস্কাৰ, মই লাভলীনা বৰগোহাঁই। কালিয়ে মই পাটিয়ালা আহি পালোঁ। বৰ্তমান মই পাটিয়ালাতে আছোঁ আৰু কালিয়ে আমাৰ অৰ্জুন এৱাৰ্ডৰ ৰিজাল্টটো ওলালে। এই এৱাৰ্ডটো পাই মই খুবেই সুখী। এই এৱাৰ্ডটোৱে মোক অলিম্পিকৰ বাবে উৎসাহিত কৰিব আৰু খুব ভাল লাগিছে এৱাৰ্ডটোৰ খবৰ পাই। আৰু এই এৱাৰ্ডটোৰ মই ক্ৰেডিট বুলি ক'বলৈ গ'লে ষ্টাৰ্টিঙৰ পৰা এতিয়ালৈকে যিসকল লোকে মোক ছাপোৰ্ট কৰি আহিছে, মোৰ লগত আছে, তেওঁ সকলোকে মই দিব বিচাৰোঁ। প্ৰথমে মোৰ মা দেউতাৰ ছাপোৰ্টৰ অবিহনে মই এই জেগা নাপালোহি হয়। আৰু তাৰ পৰা মোৰ স্কুলৰ শিক্ষাগুৰু, তেওঁলোকে মোক বক্সিঙলৈ আগুৱাই দিছিল। আমাৰ সোণাৰাম ভৰালী ছাৰ, ভৱানন্দ লাহন ছাৰ, প্ৰশান্ত দাস ছাৰ। তাৰ পৰা বক্সিঙত অহাৰ পিছত পদুম বড়ো ছাৰ, আমাৰ বক্সিং এছ'চিয়েশ্যনৰ, আছাম বক্সিং এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী হেমন্ত কলিতা ছাৰ, কালীকান্ত ছাৰ। তাৰ পৰা স্পৰ্টছ অথৰিটি অফ আছাম ডাইৰেক্টৰ সুভাষ বসুমতাৰী ছাৰ। তাৰ পৰা মোৰ বৰ্তমানৰ কোচ সন্ধ্যা গুৰুং মেডাম আৰু ৰাফেলা বাৰ্গামাস্কো ছাৰ। অসম চৰকাৰে যিদৰে মোক সহায় কৰি আহিছে আৰু সকলো মিডিয়ায়ো বহুত ছাপোৰ্ট কৰিছে মোক। আৰু সকলো অসমবাসীৰে যিদৰে মোৰ আশীৰ্বাদ কৰি আহিছে, যিদৰে মোক মৰম চেনেহ দি আহিছে, মোৰ ওপৰত আশা কৰিছে। মই ইয়াতে মই এটা কথা ক'ব বিচাৰোঁ যে এই এৱাৰ্ডটোৱে মোৰ শেষ নহয়। ইয়াৰ পাছতো মোৰ এটা দীঘলীয়া জাৰ্ণি আছে। মোৰ অলিম্পিক আহি আছে। অলিম্পিকত জয়ী হৈ মই আমাৰ অসমৰ নাম উজ্বলোৱাৰ, আমাৰ ভাৰতৰ নাম উজ্বলোৱাৰ যিটো মোৰ লক্ষ্য আছে, সেই যে লক্ষ্যত মই যাতে ভালদৰে উপনীত হ'ব পাৰোঁ, সকলো অসমবাসীয়ে যাতে মোক আশীৰ্বাদ কৰে, মই যেন আৰু আগুৱাই যাব পাৰোঁ আৰু মই অলিম্পিকত জয়ী হৈ আমাৰ যাতে দেশৰ নাম উজ্বলাব পাৰোঁ। ধন্যবাদ। আনহাতে দেশৰ ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান লাভ কৰাত গোলাঘাট জিলাৰ বৰপথাৰস্থিত 12মুখীয়াৰ বাসগৃহত আনন্দৰ জোৱাৰ উঠিছে বৰপথাৰবাসীৰ মাজত। ইফালে উৎফুল্লিত হৈ পৰিছে পিতৃ টিকেন বৰগোহাঁই আৰু মাতৃ মামণি বৰগোহাঁইৰ লগতে ৰাজ্যবাসী। অলিম্পিকলৈ যোৱাৰ পাক মুহূৰ্তত আমাৰ ছোৱালীয়ে অৰ্জুন বঁটা পোৱাটো শুনি ভালেই লাগিছে। আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু এই ক্ষেত্ৰত আমি নিৰ্বাচক মণ্ডলীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পিতৃ মাতৃ হিচাপে তাই অৰ্জুন বঁটা পোৱাৰ কাৰণে আমি সুখী। পিতৃ মাতৃ হিচাপে আমি সুখী। তেওঁ ঘৰতে থাকি অনুশীলন কৰিছিলে। যিটো প্ৰশিক্ষণ শিবিৰত তাই দুটা সময় ৰাতিপুৱা গধূলি প্ৰশিক্ষণ ট্ৰেইনিং কৰে, কিন্তু ঘৰততো নোৱাৰে। ঘৰত তাই এটা টাইমেই কৰিছিলে, কেতিয়াবা ৰাতিপুৱা কেতিয়াবা সন্ধিয়া এনেকৈ। আৰু তাই পাটিয়ালা 19 তাৰিখে গ'ল। 19 তাৰিখে গৈছে গুৱাহাটীত। যোৱাকালি আছিলে গুৱাহাটীত, মানে কিবা সম্বৰ্ধনাবিলাক আছিলে নেকি। তাৰপৰা আজি গৈছে ৰাতিপুৱা। এইটো প্ৰভাৱ পেলাব, কাৰণ যিকোনো বঁটাই বা পুৰস্কাৰে মানুহকতো উৎসাহিত কৰে। তাইও অৰ্জুন বঁটাটো পাইছে, নিশ্চয় তাই এইটোত অলপ উৎসাহিত হৈছে। আৰু সেইবাবে নিৰ্বাচক মণ্ডলী হওক, আমাৰ বক্সিং ফেডাৰেশ্যনৰ সকলো বিষয়ববীয়াকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লাভলীনা কি কয় অৰ্জুন বঁটা পাইছে। অফিচিয়েল হিচাপে আজিয়েতো লিষ্টখন পাইছোঁ আমি। এনেইতো বাৰু গম পাইছোঁ আগতে, কিন্তু আজি মানে স্পষ্টকৈ পাইছোঁ। ভাল লাগিছে, বহুত ভাল লাগিছে। বেছিকৈ ভাল লাগিছে তাই ইমান কষ্ট কৰিছে, ইমানখিনি কষ্টৰ ফল তাই পাইছে, সেইটো কাৰণে ভাল লাগিছে। মাকবাপেক হিচাপেতো আৰু বহুত ভাল লাগিছে আমাৰ। সৰুপথাৰৰ পৰা প্ৰদীপ চহৰৰ ৰিপৰ্ট, টাইমছ নাও অসম।